আমাৰ ইয়াৰ গগৈদাই গিটাৰখন চাইছে কিনাৰ পৰিকল্পনা কৰিছে আৰু 18990 মই বেহুচ रुक जा पागल चल पड़ा करने ये वफा बेवजह हिजर माउंटे मुझे এখন গিফট দিম কৈছে হনে এখন গিফট দিব আপুনি এখন আগলৈ ধনী হৈ ল'ব লাগিব এখনৰ দাম হৈছে 76 মৰম বাহে বুলি যেটো গীত আছিল সেই গীতটি লিখিছিলে দাদাই মই জ্ঞানদীপ সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ এতিয়া জাষ্ট শুই উঠিছোঁ শুই উঠি আহি মই ৰাতিপুৱাৰ ভিউ লৈছোঁ এইফালে ব্ৰহ্মপুত্ৰ আৰু দাদাহঁতে উঠিলে তেওঁলোক ৰুমতে আছে মই শুই উঠি জাষ্ট অলপ ওলাই আহিলোঁ এতিয়া আমি ওলাই যাব লাগে বাইদেউ সাজু হৈ আছে এইকেইজন কি হৈছে আকৌ মালিচ দি তুলিবলগীয়া হৈছে उठा मालिश दिसो उठा मालिश নহলে হৈ থাকিব মই হুৱা মালিশটো জানো উঠা মালিশটো জানো এতিয়া মই গা ধুই লওঁ তাৰপিছত গা ধুই আহি আকৌ লগ পাইছোঁ আমাৰ সকলোৱে ওলাই হৈ গ'ল ৰাইজসকলৰ এতিয়া আমাৰ ব্ৰেকফাষ্ট ৰেডি আমি বৰ্তমান ব্ৰেকফাষ্ট কৰি ৰেডি চব ওলাই আছিল বাৰু চব এইফালে জংকি চব ওলাই ৰেডি আছিল তাৰপিছত এতিয়া আমি ওলাই যাম আজি ক'ত ক'ত যোৱা হয় এতিয়ালৈকে মই ভালকৈ গম নাপাইছোঁ কিন্তু এনেই জানিব পোৱা মতে লগ পোৱা কথা আছিল আৰু আমাক এই গেষ্ট হাউচত যোনে থাকিব দিছিল তেওঁকো লগ পালোঁ তেওঁৰ লগত ফটো ভিডিঅ' কৰা নহ'ল ফটো মাৰিলোঁ আমাৰ বস্তু চব ৰেডি হৈ গ'ল কিবা থাকিলে নেট হ'ল এইটো আছিল আমাৰ ৰুম এডাল বাবা ভাগৰ চাগে অকল ফটো 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 হয় নেকি তো এতিয়া আমি যাব ওলাইছোঁ এইফালে ফটোশ্বুট কৰে বোলে অলপ কৰি লৈ মেলি আমি ওলাই যাম আমাৰ আজি লাষ্ট দিন আছিল এই ৰুমটোত আৰু এই জেগাটোত তো যাবলৈ অলপ আৰু জেগাটো বহুত ভাল আছিল সেইটো কাৰণে অলপ মিছ কৰিম জেগাটোক ফাইনেলি এইফালে আমাৰ দাদাকেইজনে আমাক বহুত এই 3 দিন মানে বহুত শুশ্ৰূষা কৰিলে তো থেংক ইউ দাদা এইফালে এজন দাদা বহুতখিনি বহুতখিনি সহায় কৰিলে আমাক ঠিক আছে ঠিক আছে আমাৰ জেগাডোখৰ আছিল এইখিনি বহুত ধুনীয়া ঠাই আছিল এজন মৃদু দা বহুত ধুনীয়া জেগা আছিল এইটো তো আজি যাওঁগৈ ফাইনেলি আমি তাৰ পৰা ওলাই আহিলোঁ তাৰপিছত আমাৰ গাড়ীখনো অলপ দেখুৱাব আছিলে অলপ এলাইনমেণ্টটো অলপ খেলি মেলি হৈছে সেইটো অলপ দেখুৱাই ল'লোঁ তাৰপিছত এতিয়া আমি পুনৰ আমাৰ মৃদুদাই নিব এতিয়া ক'ত নিয়ে তাৰপিছত আমি এতিয়া ডাইৰেক্ট তাত যাওঁ এতিয়া মৃদুদাই অলপ বেহাৰবাৰী আউটপোষ্টৰ যিখিনি য'ত শ্বুটিং হয় বা জেগাডোখৰ সেইখিনি আমাক মৃদুদাই দেখুৱালে সেইখিনি এতিয়া চাই আহিলোঁ তাৰপিছত এতিয়া আকৌ মৃদুদাই আৰু ক'ৰবাত নিব আমাক আপোনালোককো দেখুৱাই যাম তো চাই থাকক আমি এতিয়া আহি আছোঁ মৃদুদা ক'ত যাম এতিয়া আমি যাম ইয়ামাহা মিউজিক স্কুৱেৰ আচ্ছা মৃদুদাই গৈ লওঁ এতিয়া তাৰপিছত এইফালে আমাৰ বছ চশমা নতুন পেণ্ট নতুন ভিতৰলৈ গৈ লওঁ এতিয়া তাৰপিছত ভিতৰত আপোনালোকক বস্তুবিলাক দেখুৱাম চংগী কি দিবা এখন পিয়ানো মই জংকি অলপ বজাওঁ কৈছে ইয়াতে থাকে ইয়াত হেৰিখন আঁতৰাব লাগে তাৰপিছত এইফালে কীবৰ্ড চব ইয়ামাহাই আৰু তাৰপিছত এইফালে গিটাৰ এইবিলাক আহিব পাৰে কোনোবা আহে এইফালে মেণ্ডলিন সেইবোৰ এইফালে ড্ৰাম ছেট এইফালে চব পিয়ানোৱে
এতিয়া আমাৰ মৃদুলা আৰু দাদাজনে গানেদি গুণগুণাব, আমাৰ মৃদুলাই পিয়ানো বজাব। আমাৰ দাদাজন নমস্কাৰ, মই কবিন হাজৰিকা। দাদাই গান গায় আৰু এতিয়া গীতকে শুনাব আমাক। नाम लेने का इरादा भी न था, नाम लेने का इरादा भी न था, चल पड़ा जिक्र तेरा बेवजह, चल पड़ा जिक्र तेरा बेवजह, दिल से कह बात रुक जा पागल, चल पड़ा करने ये वफा बेवजह, हिजरे आना सता बेवजह बन गया, क्यों है वजह बेवजह। थैंक यू। বঢ়িয়া। এইফালে দাদাসকলে গীত গাই আছে, দাদাসকলে, আৰু এইফালে আমাৰ বছ ফটো মাৰিব লাগে। বঢ়িয়া বঢ়িয়া। মাহঁতে মোক এখন গিফ্ট দিম কৈছে, হয় নাই? এখন গিফ্ট দিব আপুনি মোক। এইখনৰ দাম হৈছে 76,990। এইখনৰ প্ৰাইচ হৈছে 4,36,990। পিয়ানো হয় এইবিলাক। এইফালে 1,01,990। গগৈদায়ে গীটাৰখন চাইছে, কিনাৰ পৰিকল্পনা কৰিছে আৰু ফিউচাৰ আটাইতকৈ ভাল গীটাৰিষ্ট ফিউচাৰৰ আহি আছে, আপকামিং গীটাৰিষ্ট। প্ৰাইচটো দেখাও কিমান কিমান? 15,990। মই বেহুচ। মজা। এইফালে আমাৰ দাদাজনে আমাক ভিতৰত সকলোবিলাক দেখুৱালে। দাদা আপুনি ইয়াত কেতিয়া পাইছে? মই দোকান খোলাৰ পৰা আজি 2 বছৰ হ'ব হ'ল আৰু Yamaha Music Square কাম কৰি আছোঁ। আৰু সববোৰে ইয়াত পোৱা যায়, গীটাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট সব পোৱা যায়। প্ৰতিটো সলিউশ্যন ইয়াতে পাব, আৰু যাৰ যি ৰিকুৱাৰমেণ্ট থাকে গীটাৰ, কীবোৰ্ড, পিয়ানো, মিউজিক এক্সেছৰি সব আহিব পাৰে ইয়াতে আহিব পাৰিব। আৰু স্পেচো আছে, আমাৰ গাড়ী ৰখা জেগাও আছে, আৰু ভালকৈ প্ৰেক্টিচ কৰি চাবলৈ
আৰু অকল মিউজিকেল ইনষ্ট্ৰুমেণ্টছে নহয় আমি চাউণ্ডো কৰোঁ PA চিষ্টেম প্ৰফেশ্যনেল অডিঅ' আমি কাম কৰোঁ ষ্টুডিঅ' ইকুইপমেণ্টছৰো কাম কৰোঁ আৰু চবখিনি বস্তু মিউজিক ৰিলেটেড এনিথিং এভৰিথিং আমাৰ ইয়াত পোৱা যাব আহিব আপোনালোকে লগ পাই ভাল লাগিল থেংক ইউ ভেৰি মাছ দাদাজনে সকলোবিলাক কথা ক'লে আপোনালোকক যদি কোনোবাই আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে ইয়াত বাইদেউগৰাকীও দেখুৱাই দিলোঁ অলপ সেয়ে হৈছে আমি মৃদুৰাৰ কৃপাতে আমি ইয়াত সোমাবলৈ পালোঁ থেংক ইউ মৃদুৰা আমাক মৃদুৰাই এইফালে দাদা এজনৰ ঘৰলৈ আনিলে দাদাজন এজন হাই ভাল লাগিলে জ্ঞানদীপক লগ পাই আহিলে আজি মোৰ ঘৰত ৰাতিপুৱা আহিলে অলপ কথা চথা পাতি আছে ভাল লাগিছে তাকে এই দাদায়ো বেছ গিটাৰ বজায় আৰু এক্টিঙো কৰে লগতে তাৰপিছত আৰু এজন দাদা আছে ভিতৰত আৰু দাদাই এক্টিং কৰা গানকেইটা মোৰ গান আছিলে মৰম পাহে তাৰপিছত দাদাই লেখা আছিলে তাৰপিছত আৰু মাজে সময়ে আমি যোনখিনি মই বেছ গিটাৰ বজাওঁ তাৰ মাজতে কিছুমান গানত ওলাওঁ গিটাৰ চিটাৰ লৈ পেলাই আৰু মৃদু আছে মোৰ বহুত দিনত আমি লগ পালোঁ সিও লকডাউনৰ পিছত লগ পাইছোঁ এবাৰ বহুত মাহৰ পিছত আৰু সেই মাহখিনি আমাৰ বছৰ নিচিনা লাগিছে মানে এতিয়া দিয়া ঠিক আছে থেংক ইউ এইফালে আমাৰ দাদাজন নমস্কাৰ দাদাজনে খুব ধুনীয়া ধুনীয়া গীত লিখি আছে এতিয়া লাষ্ট আপোনাৰ মৰম বাঢ়ে বুলি যিটো গীত আছিলে সেই গীতটি লিখিছিলে দাদাই আজি এই ভাইটি আহিলে ভাইটিক লগ পালোঁ ভাল লাগিল মোক সুধিছে তুমি মৰম বাঢ়ে গানটো তুমি লিখিছিলা নেকি তাৰপিছত মই কৈছোঁ হয় মই লিখিছিলোঁ পিছে গানটো ভাল লাগিল ধন্যবাদ আৰু শুনাৰ কাৰণেও ভাল লাগিছে তেওঁলোকে গম পাইছে গানটো আৰু মই লিখা বুলি জানিছে বুলি আৰু ভাল লাগিছে কিয় কৈছোঁ এনেইতো গান লিখা মানুহকেইজনক মানুহে পিছতহে চিনি পায় গানটো লিখোঁ কিন্তু গায়ককেইজনৰ নামটো বেছি আহে আমাৰ নামবিলাক পিছত আহে লাহে লাহে আহে আমাৰ নামবিলাক কিন্তু সেইকাৰণে যিসকলে জানিব বিচাৰে কোনে লিখিছে কোনে মিউজিক কৰিছে ভাল লাগে কাৰণ তাত বহুতখিনি মানুহ আমি একেলগে কাম কৰোঁতো তাত বহুতখিনি মানুহ সোমাই থাকে যে গানটো গোৱাৰ লগত জড়িত থকা ব্যক্তিকেইজনৰো এনেকৈ মানে তোমালোকে জানিব বিচাৰা ন গানটো লিখিছে কোনে সুৰ কোনে কৰিছে মিউজিক কোনে কৰিছে সেইখিনি বস্তু জনাটো দৰকাৰ ভাল লাগে দিয়া হয় আমি তাৰ পৰা এতিয়া ওলাই আহিলোঁ এতিয়া আমাক মাধৱ দাই খানা খুৱাবলৈ আনিছে কেনেকৈ খুৱাব মনত থাকি যোৱাকৈ খুৱাব বোলে আমাক আজি চাওঁচোন কেনেকুৱা কি খুৱায় আমাৰ খানা আহি গ'ল এইফালে মাছৰ চাটনি আৰু এইবিলাক কি কি এইবোৰ দিছে আলু পিটিকা চাটনি তিয়ঁহ দাইল এইফালে আমাৰ গাহৰি এইফালে আমাৰ বাইদেউ আমি এতিয়া খানা চানা খাই ওলাই আহিলোঁ আমাক মাধৱ দাই তৃপ্তিৰে খানাটো খুৱালে এতিয়া মনত থাকে নাই এতিয়া ঘৰে ঘৰে গম পাম আজি গানৰ অলপ ডাবিং আছে তো মাধৱ দাই এতিয়া আমি যাম মাধৱ দাৰ গানৰ ডাবিং দিবলৈ মাধৱ দাই এই গীতটি বছৰৰ শ্ৰেষ্ঠ গীত বুলি চেষ্টা কৰিছে আৰু শ্ৰেষ্ঠ গীত কৰিবলৈ মাধৱ দাৰ সকলোৱে আদৰি ল'ব গীতটি অতি সোনকালে আহি আছে আজি ডাবিং আছে এতিয়া মাধৱ দাই গৈ ডাবিং দিবগৈ আৰু আমি অলপ মাধৱ দাই ডাবিং দিব আমি টাউন ফালে ওলাই আহিম তো সকলোবিলাক দেখুৱাম এতিয়া আমি মাধৱ দাক ডাবিং কৰিবলৈ তাত নমাই মেলি আমি ডাইৰেক্ট এতিয়া বজাৰ কৰিবলৈ বুলি গুচি আহিলোঁ বজাৰেই কৰিম আৰু অলপ আমাৰ পোৱালিলৈও কিবা ল'বলৈ থাকি গ'ল কালি আমি ফেঞ্চি বজাৰৰ পৰা এতিয়া ওলাই আহিলোঁ টাইম হ'ল অলপ ওলাই হয় তাৰপিছত আমি ঘূৰিলোঁ অলপ টাউন ঘূৰি এতিয়া আমি দাদাজনৰ দোকানত আহিলোঁ অলপ কিবা কিবি বজাৰ চলি আছে এইটো এটা পেণ্ট লৈছে বেগ ল'লে এইটো এটা পিংকি এইটো নকি মই লৈ লৈছোঁ মানে এতিয়া এইফালে আমাৰ মৃদুদাৰ নতুন লুকছ মৃদুদা এজন আমাৰ মৃদুদা হয় এতিয়া আমাক মৃদুদাই লৈ আনিছে চেণ্ট্ৰেল মল এয়া চেণ্ট্ৰেল মল বজাৰ কি কৰা হয় এতিয়া ভিতৰত গৈহে গম পাম বস্তুবিলাক চালে প্ৰায় বস্তু লোৱা হৈ গ'ল বাৰু এতিয়া ভিতৰলৈ গৈ মেলি বাকী চাই লওঁগৈ আমি সকলোবিলাক ঘূৰি আহিলোঁ এতিয়া আহিলোঁ মানে আজি আমি গেষ্ট হাউচ নগ'লোঁ কাৰণ আজি আমি ঘৰ যোৱা কথা আছিল অলপ বিশেষ কাৰণত যাব নোৱাৰিলোঁ আৰু মানে মাধৱ অলপ কাম আছিল ডাবিং দি আছিল আজি মাধৱ সেইটো কাৰণে যাব নোৱাৰিলে আমি আহি এতিয়া অথনি যোনকেইজন দাদাৰ ওচৰলৈ আহিছিলোঁ তেওঁলোকৰ ৰুমতে আজি আমাক ৰখালে তেওঁলোকৰ ৰুমতে আমাক থাকিবলৈ ক'লে সেইটো কাৰণে আজি ইয়াতে আছোঁ মাধৱ কাম হৈ গ'ল এতিয়া অলপ আগত আহিছে এতিয়া 9:30 বাজিছে আমাৰ মাধৱ ডাবিং দিব আছিলে ডাবিং দি আহিলে নতুন গান গীত এতিয়া আহি আছে মাধৱ তো আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একবাৰ নাপাহৰিব আৰু মোৰ আপডেটবিলাক যদি আপোনালোকে ইউটিউবতকৈ জল্দি পাব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম আইডিটো জ্ঞানদীপ গগৈ ফটোগ্ৰাফী বুলি আছে তাত আপোনালোকে ফ'ল' কৰিব পাৰে আৰু মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ যদি বিচাৰে তেতিয়াহ'লে সকলোৱে ফ'ল' কৰি ল'ব ধন্যবাদ আৰু এটা কথা আপোনালোকৰ কমেণ্টবিলাক মই ৰিপ্লাই দিব পৰা নাই মই চব পঢ়ি আছোঁ টাইম পোৱা নাই কাৰণে ৰিপ্লাই দিবলৈ অলপ প্ৰব্লেম হৈ গৈছে মই পাছত ঘৰ গৈ আপোনালোকৰ সকলোৱে কমেণ্টবিলাক পঢ়িম আৰু ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম ধন্যবাদ